মৰমৰ শিক্ষাৰ্থীসকল আমি আগৰ ক্লাছত আগৰ শ্ৰেণীটোত হৰণক আমি কেনেকৈ ভাগ কৰি হৰণ কাৰ্য কৰিব পাৰোঁ বা বাৰে বাৰে কৰা বিয়োগৰ পৰা কেনেকৈ আমি হৰণ কৰিব পাৰোঁ সেইটো শিকিলোঁ। মই তোমালোকক আগৰবাৰেই কৈছিলোঁ যে এইবাৰ আমি পূৰণৰ বিপৰীত হিচাপে কেনেকৈ হৰণ কৰিব পাৰোঁ সেইটো কৰোঁ, আৰু এইটো সাধাৰণতে আমি পূৰণৰ নেওতাৰ সহায়ত কৰোঁ। মনত ৰাখিবা, তোমালোকে হৰণ কাৰ্য কৰিবৰ কাৰণে পূৰণৰ নেওতাখিনি খুব ভালদৰে মনত ৰাখিব লাগিব, তেতিয়াহে কৰিব পাৰিবা দেই। পূৰণৰ নেওতাখিনি যদি তোমালোকে পাহৰি গৈছা আকৌ এবাৰ পঢ়ি ল'বা হা। এতিয়া চোৱা, মই তোমালোকক একেবাৰে সৰু সৰু উদাহৰণ দিছোঁ, কিন্তু পিছলৈ তোমালোকে ডাঙৰ ডাঙৰ মানে সংখ্যাবোৰৰ সহায়তো কৰিব লাগিব পাৰে, ঠিক আছে। এতিয়া ধৰা মই তোমালোকক এনেকৈ কিছুমান উদাহৰণ দিব ধৰিছোঁ। ধৰা তোমালোকে একদম সহজ এটা লৈছোঁ, 5ক 3ৰে পূৰণ কৰিছা। তোমালোকে কি পাবা? 5 3 গুণ হৈ গ'ল তোমালোকৰ 15, ঠিক আছে। 5 3 গুণ 15 হ'ল। সেইকাৰণে আমি এইটো কি কৰিব পাৰোঁ? সেইবাবে আমি এইটো কি লিখিব পাৰোঁ? 15ক যেতিয়া আমি 5ৰে হৰণ কৰোঁ তেতিয়া 3 পাওঁ। 5 পূৰণ 3 মানে যদি 15 হয়, তেনেহ'লে মই 15 হৰণ 5 মানে 3 বুলি লিখিব পাৰোঁ। আৰু তোমালোকে এইটোক আকৌ এনেকৈও লিখিব পাৰা, এই 15ক তুমি 3ৰে হৰণ কৰিলেও কি পাবা? 5 পাবা। তোমালোকে আগতে এইটো উদাহৰণ কৰিছা হয়নে? তাৰমানে তুমি দেখিছা যে বিপৰীত প্ৰক্ৰিয়া হিচাপে পূৰণ আছিলে, এতিয়া মই হৰণ কাৰ্য কৰোঁতে বিপৰীত প্ৰক্ৰিয়া হিচাপে ভাবিছোঁ দেই। তাৰমানে তোমালোকে গম পালা দুটা সংখ্যাৰ পূৰণফল যিটো পাওঁ, সেই পূৰণফলটোৰ পৰা তুমি যিকোনো পূৰণফল মানে তুমি ধৰা ইয়াতে দুটা সংখ্যা লৈছিলা, পূৰণফল পাইছিলা 15 দেই। এতিয়া 15ক যদি মই ইয়াৰ এটা সংখ্যা দি হৰণ কৰোঁ আনটো সংখ্যা পাম, বা 15ক যদি মই এই আনটো সংখ্যা বুলি ভাবোঁ 3ৰে হৰণ কৰোঁ এইটো সংখ্যা পাম। এটাৰে হৰণ কৰিলে ইটো পাম, সিটোৰে হৰণ কৰিলে ইটো পাম। গতিকে আমি পূৰণৰ বিপৰীত প্ৰক্ৰিয়া হিচাপেও হৰণটো লিখিব পাৰোঁ। ঠিক তেনেদৰে তুমি ধৰা এনেকৈ ল'লা, ধৰা মই ল'লোঁ 6 পূৰণ 5, 6 5 গুণ ধৰা কিমান পালোঁ? 30, ঠিক আছে। এইটোক আমি এতিয়া কেনেকৈ লিখিম? তাৰমানে 30ক তুমি যদি 6ৰে হৰণ কৰা, অৰ্থাৎ এইটো দি হৰণ কৰা, তেতিয়া থাকি যাব 5। বা তোমালোকে আকৌ এনেকৈও লিখিব পাৰা যে মই যেতিয়া 30ক 5ৰে হৰণ কৰোঁ, অৰ্থাৎ এইটো দি হৰণ কৰিছোঁ, তেতিয়া মোৰ কি থাকি যাব? 6। তাৰমানে বিপৰীত প্ৰক্ৰিয়া। এই কথা তোমালোকে অলপ মনত ৰাখিব লাগিব। এতিয়া কথা হ'ল এই বিপৰীত প্ৰক্ৰিয়াটো আমি হৰণ কৰিছোঁ আৰু এক ধৰণে লিখিব পাৰি। কেনেকৈ লিখোঁ চোৱা দেই, মই সেইটো কথা বুজাই দিছোঁ আন এটা উদাহৰণৰ সৈতে। মই বেলেগ এটা উদাহৰণ দি দিম বাৰু, পূৰণৰ হিচাপে গম পালোঁৱেই। এইবাৰ ধৰা তোমালোকে 35ক চিধা চিধি মই হৰণ কৰিব খুজিছোঁ 7ৰে। তুমি 7ৰ ভাগৰ নেওতাখন মাতা। 7ৰ ভাগৰ নেওতাখন মাতা যেতিয়ালৈকে তুমি 35 নোপোৱা। আমি পালোঁ 7 এগুণ 7, 7 দুগুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35। তাৰমানে 7 আৰু 5 পূৰণ কৰিলে 35 পাম। গতিকে 35ক 7ৰে হৰণ কৰিলে মই কিমান পাম? 5 পাম। এতিয়া এইটোক আমি এনেকৈ লিখিব পাৰোঁ চোৱা, তুমি যিহেৰে হৰণ কৰা সেই সংখ্যাটো এইফালে লিখিলা, লিখি এনেকৈ এটা চিনৰ ভিতৰত তুমি এই 35টো লিখি দিলা দেই। 35টো লিখিলা, কিহৰে হৰণ কৰিবা? এইফালে লিখিলা। লিখি উঠি তুমি যিটো পালা উত্তৰ পালা, সেই উত্তৰটো ইয়াতে লিখি দিয়া। আমি এনেকুৱা ধৰণেও আমি কি কৰিব পাৰোঁ? হৰণ কাৰ্যটো লিখিব পাৰোঁ। আৰু এনেকৈ যেতিয়া লিখোঁ তুমি মন কৰিবা এইটো বা এইটো একে কথা। ইয়াতে আমি যিটো সংখ্যাৰে হৰণ কৰোঁ দেই, অৰ্থাৎ 7, এই 7টো হৈছে ইয়াত 7ক কোৱা হয় ভাজক। যিহেৰে মানে আমি হৰণ কৰিছোঁ সেইটোক কোৱা হয় ভাজক। নামবোৰ মনত ৰাখিবা দেই। যিটো সংখ্যাক হৰণ কৰিছোঁ, অৰ্থাৎ 35ক হৰণ কৰিছোঁ, 35ক কোৱা হয় ভাজ্য। আৰু আমি যিটো উত্তৰ পাইছোঁ এতিয়া 5, এই উত্তৰ তাৰমানে ওপৰত যিটো লিখিছোঁ ইয়াক কোৱা হয় ভাগফল দেই। ইয়াত এইখিনি বুলি কোৱা হয়। তাৰমানে তোমালোকে মন কৰিবা যে যিটো সংখ্যাৰে হৰণ কৰিছোঁ সেইটো হৈছে তোমালোকৰ ভাজক, যাক হৰণ কৰিছা সেইটো হৈছে তোমালোকৰ ভাজ্য, আৰু যিটো উত্তৰ পাইছা
সেইটো হৈছে তোমালোকৰ ভাগফল এই কথাটো তোমালোকে খুব ধুনীয়াকৈ মনত ৰাখিবা দেই তুমি এতিয়া মনত ৰাখা এইটো কথা যিটো সংখ্যা মই লিখি দিছোঁ বাৰু যিটো সংখ্যাৰে হৰণ কৰা হয় তাক কোৱা হয় কিহেৰে হৰণ কৰিছা 7ৰে যিটো সংখ্যাৰে হৰণ কৰিছা বা ইয়াতো চোৱা 7ৰে হৰণ কৰিছা তাক কোৱা হয় ভাজক দেই যিটো সংখ্যাক হৰণ কৰিছা কাক হৰণ কৰিছা তুমি যিটো সংখ্যাক হৰণ কৰা হয় দেই এইটো যিটো সংখ্যাৰে হৰণ কৰে আৰু যিটো সংখ্যাক হৰণ কৰে কোনটো সংখ্যাক হৰণ কৰিছোঁ 35ক হা এইটো 35ক গতিকে তাক কোৱা হয় ভাজ্য ঠিক আছে আৰু তোমালোকে যিটো তোমালোকে ফল পাইছা অৰ্থাৎ এইটো হৰণ কৰি যিটো ৰিজাল্ট পাইছা ফল পাইছা যিটো ফল পোৱা যায় তাক কোৱা হয় ভাগফল ফল পাইছা সেইটো কোৱা হয় তোমালোকে খুব ধুনীয়াকৈ কিন্তু মনত ৰাখিব লাগিব দেই এইটো কথা তোমালোকে খুব ভালদৰে মনত ৰাখিব লাগিব তোমালোকক মই বাৰু আৰু দুটামান উদাহৰণ দি দেখাই দিছোঁ দুই ধৰণে আমি ক'ব পাৰোঁ দেই এতিয়া তোমালোকক যদি এনেকুৱা এটা থাকে ধৰা তোমালোকক ধৰা দিছে 42 হৰণ 7 বুলি কৈছে 7ৰ ভাগৰ নেওতা মাতা আকৌ বা ঠিক আছে 42 হৰণ 6 দিছোঁ 6 ভাগৰ নেওতা মাতা যেতিয়ালৈকে তুমি 42তকৈ কম বা 42 নোপোৱা কম পোৱা সংখ্যা আমি পিছত পঢ়িম এতিয়া যেতিয়ালৈকে 42 নোপোৱা দেই 7ৰ ভাগৰ 6 ভাগৰ নেওতা মাতিছা 6 এগুণ 6 6 দুগুণ 12 6 তিনিগুণ 18 6 4গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 মিলি গ'ল হয়নে তাৰমানে 42ক 6ৰে ভাগ কৰি আমি পালোঁ 7 আৰু মই এইটো কেনেকৈ লিখিব পাৰোঁ 42 কিহেৰে হৰণ কৰিছোঁ 6ৰে উত্তৰ পাইছোঁ 7 মই আৰু হৰণৰ পদ্ধতিটো কৰি আছোঁ কিন্তু আমি এতিয়া প্ৰথমতে ভাজক ভাজ্য ভাগফল কি শিকি ল'ম গতিকে আমি ইয়াতে তোমালোকৰ কি পালোঁ ভাজ্য ইয়াতে ভাজ্য মানে হৈছে যাক হৰণ কৰিছা ইয়াত তোমালোকৰ ভাজ্য সমান কিমান হ'ব ভাজ্য হৈছে তোমালোকৰ কি যাক ভাগ কৰিছা অৰ্থাৎ 42 এনেকৈ থাকিলেও হ'ব দেই আৰু যাক তুমি মনত ৰাখিবা এনেকুৱা ধৰণৰ তোমালোকৰ অনুশীলনীটো প্ৰশ্ন পাবা যাক তোমালোকে হৰণ কৰিছা সেইটো হৈছে তোমালোকৰ ভাজ্য আৰু যিহেৰে হৰণ কৰিছা সেইটো হৈছে তোমালোকৰ কি আছিলে তোমালোকৰ যিহেৰে হৰণ কৰিছা সেইটো হৈছে তোমালোকৰ ভাজক আৰু হৰণ কৰি যিটো উত্তৰ পাইছা সেইটো হৈছে তোমালোকৰ কি ভাগফল এই কথাকেইটা কিন্তু তোমালোকে খুব ধুনীয়াকৈ মনত ৰাখিব লাগিব দেই তো ইয়াতে ভাজ্য পালা 42 ঠিক আছে এতিয়া তোমালোকে ভাজক কিমান পালা মানে কিহৰে হৰণ কৰিছা ভাজক হৈ গ'ল তোমালোকৰ কিমান 6ৰে হৰণ কৰিছা এইটো 6 গতিকে এইটো হৈ গ'ল 6 আৰু ভাগফল অৰ্থাৎ হৰণ কৰি তুমি যিটো পালা সেইটো হৈছে 7 দেই এতিয়া ধৰা মই তোমালোকক এনেকৈ ক'লোঁ যে মই ধৰা 60 কৰিলোঁ হৰণ 12 দি ঠিক আছে 12 দি নাযাব যাব কেইবাৰ যাব 12ৰ ভাগৰ নটা মাতা 12 এগুণ 12 12 দুগুণ 24 12 তিনিগুণ 36 12 4গুণ 48 12 5 গুণ 60 হয়নে ইয়াতে তোমাৰ ভাজক কি তেনেহ'লে সুধিব পাৰোঁ ইয়াত তোমালোকৰ ভাজক হৈছে 12 ঠিক আছে তাৰপিছত ভাজক মানে যিহেৰে হৰণ কৰিছা মনত আছে নহয় ভাজ্য হৈছে যাক হৰণ কৰিছা ভাজ্য হৈছে 60 আৰু ভাগফল কিমান পালা ভাগফল হৈছে 5 একেধৰণে তোমালোকে যদি মই ধৰা এনেকুৱা এটা কওঁ যে ধৰা তোমালোকক এটা আছে 70 হৰণ কৰিছা 10ৰে 10ৰ ভাগৰ নেওতা মাতা জানাই 7 10 গুণ 70 বুলি হা এনেকৈও দিব পাৰে বা এইটো কথা যদি এনেকৈ নিদিলে ধৰা তোমালোকক এনেকৈ দিলে 10 হৰণ 70 7 পালা তেতিয়া তোমাৰ ইয়াৰ পৰাও লিখিব পাৰিবা ভাজ্য কিমান ভাজ্য হৈছে যাক হৰণ কৰিছা কিমানক 70 হৈছে ভাজক কিমান যিহৰে হৰণ কৰিছা ভাজক হৈছে তোমালোকৰ কিহৰে হৰণ কৰিছা 10ৰে আৰু ভাগফল হৈ গ'ল তুমি যিটো ফল পাইছা কিমান পাইছা 7 গতিকে এই ধৰণে আমি
ভাজক ভাগফল আৰু ভাজ্যবোৰ ওলাব পাৰোঁ এতিয়া এই হৰণবোৰে কিছুমান নিয়ম মানি চলে আমাৰ হৰণৰ কিছুমান ধৰ্ম আছে আমি ধৰ্মখিনিও কেইটামান আলোচনা কৰোঁ এতিয়া হা একদম সহজ ধৰ্মবোৰ তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা তোমালোকৰ 1 নম্বৰ ধৰ্ম হৈছে হৰণৰ আমি কেইটামান ধৰ্ম কৰিম ধৰ্মবোৰ কৰি পেলাই আমি ছুটি প্ৰশ্নবোৰ কৰিব পাৰোঁ 1 নম্বৰত মোৰ ধৰ্মটো কৈছোঁ যে একৰে কোনো সংখ্যাক হৰণ কৰিলে হৰণ ফলটো সেই সংখ্যাটোৱেই হয় দেই তোমালোকে চোৱা এইটো মনত ৰাখিবা দেই একৰে কোনো সংখ্যাক হৰণ কৰিলে হৰণ ফল সেই সংখ্যাটোৱেই হয় তাৰ মানে তোমালোকে চোৱা তোমালোকে জানা যে যদি তোমালোকক ধৰা 10 পূৰণ 1 কৰিছোঁ তেতিয়া কি মই পাম 10 পাম সেইকাৰণে আমি গম পালোঁ যে 10ক যদি 1ৰে হৰণ কৰোঁ উত্তৰটো 10 হ'ব এইটো কাৰণ জানা পূৰণৰ বিপৰীত প্ৰক্ৰিয়া হিচাপে শিকিছা হয়নে এতিয়া ধৰা মই 6 কৰিলোঁ হৰণ 1ৰে তেতিয়া মই চিধা উত্তৰটো লিখিব পাৰিম 6 বা ধৰা তোমালোকে ডাঙৰ সংখ্যা এটা ল'লো ধৰা 300ক ল'লা 300ক হৰণ কৰিলা 1ৰে তোমালোকে উত্তৰটো কিমান পাবা 300 পাবা এই ধৰণে তোমালোকে মনত ৰাখিবা তাৰপিছত তোমালোকে চোৱা নেক্সট শূন্য কোনো সংখ্যা 0 তোমালোকে শূন্যটো জানা নহয় শূন্যক যদি তুমি কোনো সংখ্যাৰে হৰণ কৰা সংখ্যাৰে হৰণ কৰিলে তোমালোকৰ কি হ'ব হৰণ ফলটো দেই হৰণ ফলটো হ'ব সদায় শূন্য হৰণ ফল সদায় শূন্য দেই শূন্যক হৰণ কৰিলে তাৰমানে শূন্যক যদি তুমি 7ৰে হৰণ কৰা উত্তৰ 0 হ'ব এইটো কাৰণ মই কাৰণবোৰ চবতে লিখা নাই আৰু কাৰণ 7 পূৰণ 0 মানেতো 0 যদি সংখ্যাৰে পূৰণ কৰিলেতো 0 হয় সেইকাৰণে 0ক 7ৰে হৰণ কৰিলে 0 হ'ল তুমি যদি 0 হৰণ ধৰি ধৰা 1250 লোৱা তেতিয়াও তুমি 0 পাবা যিকোনো সংখ্যাক তাৰমানে 0ৰে হৰণ কৰিলে 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে তোমালোকে উত্তৰটো সদায় 0 পাবা কিন্তু ইয়াতে এটা কথা মন কৰিবলগীয়া আছে যে 0ৰে কোনো সংখ্যাক আমি হৰণ কৰিব নোৱাৰোঁ 0ক হৰণ কৰিব পাৰোঁ কিন্তু 0ৰে আমি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰোঁ সেইটো মনত ৰাখিবা দেই 3 নম্বৰ 0ৰে কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি এইটো খুব পাজিল নকৰিবা 0ক হৰণ কৰিব পাৰি কিন্তু 0ৰে হৰণ কৰিব নোৱাৰি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি দেই তাৰমানে তুমি এনেকুৱাকৈ লিখিব নোৱাৰি ধৰা 7 হৰণ 0 এইটো তুমি উলিয়াব নোৱাৰা মনত ৰাখিবা দেই এইটো তাৰমানে আমাৰ এই প্ৰশ্নটো আমাৰ ভুল কিন্তু 0 হৰণ কিবা কৰিব পাৰা দেই আৰু এটা আমাৰ হৰণৰ ধৰ্ম আছে সেই ধৰ্মটো হ'ল কোনো এটা সংখ্যাক যদি সেই সংখ্যাটোৰে হৰণ কৰা কোনো এটা সংখ্যাক দেই সেই সংখ্যাটোৰে হৰণ কৰিলে হৰণ ফল 1 হয় সদায় তুমি এটা সংখ্যাক যদি নিজক নিজেৰে হৰণ কৰিছা তোমালোকে তেতিয়া উত্তৰটো সদায় একেই পাবা ধৰা তুমি 9ৰে হৰণ কৰিছা উত্তৰ 1 পাবা কাৰণ এইটো তোমালোকে চোৱা এইটো কাৰণ 9 পূৰণ 1 সমান 9 গতিকে 9ৰে হৰণ কৰিলে তোমালোকে 1 পাবা হয়নে যদি তোমালোকে ধৰা 477ৰে হৰণ কৰিছা উত্তৰটো 1 পাবা ধৰা তুমি 2557ক ধৰা তুমি 2575ৰে হৰণ কৰিছা উত্তৰটো 1 পাবা
এইকেইটা হৈছে আমাৰ হৰণৰ খুব মনত ৰাখিবলগীয়া মানে ধুনীয়াকৈ মনত ৰাখিবলগীয়া ধৰণ আমি কি পালোঁ এটা সংখ্যা একৰে হৰণ কৰিলে উত্তৰটো সংখ্যাটোৱেই হয় শূন্যৰে কাকো হৰণ কৰিব নোৱাৰি কিন্তু শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে শূন্য হয় আৰু এটা সংখ্যাক নিজৰে হৰণ কৰিলে সংখ্যাটোৰে যেতিয়া আমি হৰণ কৰোঁ তেতিয়া আমি উত্তৰটো কি পাওঁ সদায় এক পাওঁ এইখিনি মনত ৰাখিবা পিছৰবাৰ আমি অনুশীলনী প্ৰশ্ন উত্তৰ কৰিম হ'ব থেংক ইউ